নমস্কাৰ গৌলাচাম চেনেললৈ আপোনালোকক স্বাগতম অনুগ্ৰহ কৰি তলত ৰেড কালাৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু লগতে আমাৰ চেনেলত আপলোড হোৱা সকলোবিলাক ভিডিঅ' সকলোতকৈ আগতীয়াকৈ পাবলৈ বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ হেল্ল' শুনা তোমাক এটা কথা তুমি আজিৰ পৰা মোক ফোন নকৰিবা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ তোমাক দেখিলেই মোৰ ঘিণ লাগে আনকি তোমাৰ কথা শুনিলেও মোৰ সহ্য নহয় কি কি কৈছা তুমি এইবোৰ তোমাৰ অবিহনে মই জীয়াই থাকিব পাৰিম জানো নোৱাৰিম মই মৰি যাম তুমি মৰিলে যাতে মোৰ কি আহি যায় মৰি যোৱা এতিয়াই মৰি যোৱা मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खा ओ जुन এই রোদত খোসারি কত যাইছা নকবি টেনশ্যনত আছোঁ কিহৰ টেনশ্যন দেউতাকৰ পৰা ওচৰত মানে পইচা বিচাৰিছিলোঁ পইচা দিয়াই নাই এবাৰ লগা হৈছে আজি পইচা দিয়া নাই টেনশ্যন লৈছা তোৰ দোষ থাকোঁতে তই টেনশ্যন লৈছা মোৰ বাপেৰে পইচা আছে না তোৰ বাপেৰে দিয়া নাই তাতে কি হৈছে মোৰ বাপেৰে পইচা আছে মই দিম গাড়ীত উঠ এই চাই যাবা ক'ত যাবি এই ৰ'দত থাকিব নালাগে এই যাওঁ মোৰ দৰে দোষ থাকোঁতে তই এনেকৈ ঘূৰি ফুৰা আৰু টেনশ্যন লৈছা মাথাত এই নবী এই দেই কথাটো কৈছো কি হৈছে তাৰমানে কিহৰ পইচা লাগে নকবি তাৰমানে লগা হৈছে পইচা হা হা মৰ্ণিঙত দেউতাৰ ওচৰত গৈছোঁ পইচা লাগে মই ক'লো দেউতা পইচা লাগিছিল এই দেউতাই আৰু পুৰা বাপেৰে পইচা দিয়া নাই তই টেনশ্যন লৈছা মোক তই মোক কমচে কম মোক ক'ব লাগে এবাৰ যে দহ পইচা লাগে মই দিলোঁ হয়তো তই বাপেৰে দেউতাই কোনোবা দিন সেনেকুৱা কৰিব নেকি মই ভাবছোঁ নেকি এই টেনশ্যন নলবি মোৰ পইচা আছে তাৰমানে কি হৈছে জানা এই তাৰমানে কিবা মানে পইচা প্ৰব্লেম হৈছে ক'বাও নোৱাৰোঁ গম পাইছা এইবাৰ দিবা দিয়ে টেনশ্যন ল'ব নালাগে এই হৌ এই কি কৰিছে যাওঁ কি কৰি আছিলি ইয়াতে তই কি কৰা কি কৰি আছিলি ইয়াতে মৰিব আহিছিল কিয়া গাৰ্লফ্ৰেণ্ডে ধোকা দিছে গাৰ্লফ্ৰেণ্ডে ধোকা দিছে মৰবা আহিছিলি ইয়াতে গমেই নাপাওঁ ৰ যা মৰ যা গাৰ্লফ্ৰেণ্ডৰ কাৰণে মৰবা আহিছে কি পাগল হৈছে নেকি ঐ এইটো পাগল হৈছে না কি কৰবি কি তই ইয়াতে কি কৰি আছ দুদিনীয়া আবিৰ কাৰণে ই জান দিবা যায় ই কি ভাবছে মানে কি আমাৰ কথা ইয়াৰ ভাবাও নাই ইয়াৰ কাৰণে আপি চব কিবা আছিল ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে জান দিবা যায় গাৰ্লফ্ৰেণ্ডৰ কাৰণে জান দিবা যায় আমাৰ কথা কমচে এবাৰ হ'লে ভাববা লাগে আচলতে তোৰ কি হৈছে কি তই কি তাৰমানে কি আৰম্ভ কৰিছা আচলতে তোক ক'ব লগা আৰু কি আছে ক তই তাৰমানে আগৰ কথাবিলাক চব পাহৰি গেলি নেকি হা ইমান দিনৰ ফ্ৰেণ্ডশ্বিপ এই সৰুকালৰ পৰা একেলগে ফুৰি আছো তই সেই আপিটোৰ কাৰণে কি চুইচাইড কৰিব ওলাইছা ইয়াৰ আপিয়ে চব মৰবা দি সেইটোৱে আমি একো নহয় মৰবাৰ ইচ্ছা হৈছে নেকি তোৰ নাকি আমি চব পাহৰি গেলো চব যা মৰাৰ ইচ্ছা আছে তোৰ যাম নালাগে दोस्ती हम नहीं तोड़ेंगे दम मगर ये दोस्ती কি হ'ল মৰা সপোন গেল মৰা শেষ দোস্ত মোৰ একচুৱেলি ভুল আছিল মোৰ দুদিনীয়া ছোৱালীৰ কাৰণে এইখিনি কৰিব নালাগিছিল একচুৱেলি মোৰ ভুল আছিল মই ভুল কৰিছিলোঁ এনেকুৱা ভুল জীৱনতো নকৰিবি এই চা ভাই দোস্ত মই কৈ আছোঁ কি আপি কেইদিনমান হ'ল তোৰ একমাহে চোন হোৱা নাই কিজানি একমাহৰ কাৰণে এই একমাহৰ ছোৱালীৰ কাৰণে তই মৰবা গৈছা আৰু আমি সৰুৰ পৰা চাচোন মনত কৰচোন আগৰ কথা মনত আমি আগতে কেনেকৈ ঘূৰছোঁ কেনেকৈ খাইছোঁ এইকেইদিন চিগাৰেটৰ কথা মনত আছে নহয় এইদিনা যে আমি চিগাৰেট খাই আছিলোঁ কি হৈছিল মই খাওঁতে ই খাওঁতে ই লয় এই চা আমি কিমান ধেমালি কৰিছিলোঁ আৰু তোৰ মৰম দেখাব লাগে ঘৰত মা আছে দেউতা আছে ভাই আছে ঘৰত মা দেউতা আছে ভাই ভনী আছে সেইবিলাকত মৰম দেখাব পাৰে সেইবিলাকত নেদেখাই কি দুদিনীয়া আপিৰ কাৰণে জান দিবা গৈছে গেছে এতিয়া তাই এতিয়া তোৰ কপালত আছেনে নাই কোনে জানে এইটো চব ঈশ্বৰে লিখা বুজিছা এই ভাল পোৱা এইবিলাক কেতিয়াও মানে হেৰি নহয় মানে গেৰেণ্টি তই সেই দুদিনীয়া আপিৰ কাৰণে যিটো ডিচিশ্যন লৈছিলি এইটো আচলতে কি তাৰমানে এনেকুৱা কৰিব নাপায় ৰ আমি তোৰ কথা কিমান চিন্তা কৰোঁ জানা নাই
সেই সৰু ফালৰ পৰা মানে একলগে আছো আমি কিমান ধেমালি কৰিছোঁ কমচে কম এবাৰ কথা আমাৰ এটা কথা মনত কৰিব লাগে আমাৰ কথাটো চিন্তা কৰ সৰি দোস্ত চৰি দোষ এতিয়া চৰি দোষ কিবা হ'লে আৰু কি ডিচিশ্যন লৈছা সেইটোতে মানে তিথান চিন্তা আৰু কৰা জীৱনত তেনেকুৱা ভুল নকৰিবি কৰবি না আৰু কোনবা দিন কৰবি না একদম প্ৰমিস মানে কোনো দিনও নকৰবি কোনো দিনো নকৰো তোৰ যদি কিবা হৈছে কিবা প্ৰব্লেম আছে আমাক ক আমি ফ্ৰেণ্ড না তোৰ কাৰণে চেষ্টা কৰিম কিবা কৰিব কাৰণে তো কিয় এগলা মানে ডেঞ্জাৰাছ কিবা কি ডিচিশ্যন লৈছা সেই তামাম বেয়া লাগছে ৰ আৰু নকৰবি কোনবা দিনা নকৰবি এনেকুৱা জীৱনতো নকৰো ঠিক আছে ঠিক আছে আৰু নকৰবি এই তাৰে ফুৰি আহা হাই যদি আপোনালোকৰ আমাৰ ভিডিঅ'টি চাই কিনে ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ